তো গুড মৰ্ণিং ফ্ৰেণ্ড আৰু মই আছোঁ বৰ্তমান মামাহঁতৰ ঘৰত আৰু এতিয়া বাজি গ'ল 9টা কাৰণ মোৰ ৰাতি শুওঁতে অলপমান দেৰি হ'ল কাৰণ আপোনালোকৰ কাৰণে এটা ভাল বস্তু আহি আছে। মই ৰাতি 2টা বজাত শুব লগা হৈছে, সেয়ে এতিয়া উঠিছোঁ 9টা বজাত। যি নহওক আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, ভাল বস্তু এটা আহি আছে বিহুৰ আগত। তো গাইছ এতিয়া ৰাতিপুৱাই যাব ওলালোঁ কাৰণ আমাৰ গাঁৱৰ এটা ভাল খবৰ গাইছ, গাঁৱৰ আৰু অসমৰো ভাল খবৰ গাইছ। আপোনালোকে সকলোৱে জ্ঞাত প্ৰাগ নিউজত চলি আছে বৰ্তমান আমাৰ ভূপেন দা ছিজন 7 আৰু সেয়েহে আমাৰ গাঁৱৰ এজন বাবু অন্তৰীপ আৰু অন্তৰীপে তাতে ফাইনেলত বাছনি হৈছে গাইছ। সেয়ে একদম বাবুক লগ কৰিব যাই আছোঁ, ক'ত কেনেকুৱা একদম ধুনীয়াকৈ আপোনালোকে গম পাব। তাতে বাবুক লগ কৰিম, একদম ধুনীয়াকৈ সকলোবোৰ কথা ক'ব, ঘৰৰ মানুহে ক'ত কেনেকুৱা কি কৰিলে। তো একদম বলক বাবুক লগ কৰিবলৈ পূৰা উৎসাহ হৈ আছে গাইছ। একদম বলক গাইছ, একদম তাতে লগ কৰিম বাবুক। তো বলক এতিয়া মই আছোঁ মামাহঁতৰ ঘৰ আৰু ইয়াৰ পৰা যাব লাগিব প্ৰায় 9 কিলোমিটাৰ গাইছ। 9 কিলোমিটাৰ চাইকেল চলাব লাগিব মোৰ ঘৰলৈ গাইছ। তো বলক বাকী যি নহওক কষ্ট কৰিব লাগিব, সফল হ'ব লাগিব, বলক গাইছ। আহি পাই গ'লোঁ অন্তৰীপৰ ঘৰ আৰু ইয়াতে মানুহ বহি আছে বাৰু বৰ্তমান। এতিয়া এইফালে আছে খুৰা আৰু খুৰা সঁচাকৈ ভাল লাগি গৈছে, একদম গাঁৱৰ একদম গৌৰৱ। নমস্কাৰ। আৰু এইফালে আছে মাইনা, মাইনাটো কোৱা নমস্কাৰ দিয়া। নমস্কাৰ। আৰু বাবু আহি আছে বাৰু, বাবুৰ লগত ধুনীয়া কথা পাতিম বাৰু। এইফালে মোৰ আগতে আছে বাবু, ভূপেন দা ছিজন 7ত বাছনি হোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালৈ। ধন্যবাদ। আৰু এনেকৈ তুমি আগুৱাই যাই থাকা, গাঁৱৰ নাম ৰাখি যোৱা। আৰু এতিয়া বাবুৱে ক'ব বাৰু ক'ত কেনেকুৱা কি। এতিয়া প্ৰাগ নিউজত চলি থকা আমাৰ ভূপেন দা ছিজন 7ত মই এতিয়া ফাইনেল পাবলৈ সক্ষম হৈছোঁ। আপোনালোক সকলোৱে যাতে মোক ভোট কৰে, লগতে মৰম আৰু আশীৰ্বাদ দিয়ে। মোক ভোট কৰিবলৈ লিখিব লাগিব ABD7ANT আৰু চেণ্ড কৰিব লাগিব। হোৱাটছএপ নম্বৰটো হৈছে 6901253518। আৰু আপোনালোকে প্ৰাগ নিউজত আমাৰ ভূপেন দা ছিজন 7 চলি থাকোঁতে আপোনালোকে এখন চেলফি মাৰি পেলাই 6901253518 নম্বৰত চেণ্ড কৰিব লাগিব আৰু তলত লিখিব লাগিব ABD7 গোটেইকেইটা আখৰ কেপিটেলত। ধন্যবাদ। আৰু মই নম্বৰটোতো ডেছক্ৰিপশ্যনত দি দিম আৰু স্ক্ৰীণতো দেখিব পাই আছে আপোনালোকে। আৰু এই নম্বৰটো আপোনালোকে চেণ্ড কৰক আৰু বাবুক আগুৱাই নিয়াত সহায় কৰক। আৰু এতিয়া ভূপেন দাৰ গান এটা শুনিম, যিহেতু বাবু তাতে বাছনি হৈছে আৰু ধুনীয়াকৈ বাবু গানটো গাই দিয়া। হয়। মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায়। বাৰিষা কেঁচা বানে মোৰে কাৰণে আনে নতুনৰে বৰে নৈ যুগৰ বতৰালৈ মোৰ মৰমে মৰম বিচাৰি যায় মোৰ মৰমে মৰম বিচাৰি যায়। আৰু একদম ধুনীয়াকৈ একদম পূৰা লাষ্টৰ টাইমত লগ পাইছোঁ, সঁচাকৈ ভাল লাগিছে। আপোনালোকৰ কাৰণেও হয়তো গৌৰৱ এইখিনি। আৰু এতিয়া বাবু যাব গুৱাহাটীলৈ। হয়। আৰু তাতে তোমাৰ কি কৰিব তাতে? আজি আমাক দুটা গান গাব দিব ফাইনেলৰ কাৰণে। এটা হ'ল এই বহাগ জ্বলন্ত অৰুণ আৰু এটা ডুৱেট পাৰফৰ্মেঞ্চ আছে মোৰ। প্ৰগ্ৰামটো কেতিয়া হয় বাবুৱে ক'ব এতিয়া? প্ৰত্যেক শনিবাৰ আৰু ৰবিবাৰে নিশা 7:54 কেৱল প্ৰাগ নিউজত প্ৰগ্ৰামটো হ'ব। আৰু আজি আপোনালোকে উপভোগ কৰিব পাৰিব 3 বজাত। আৰু এনেকৈ বাবুৱে কৈছে ফটোখন মাৰি তলত দিয়া নাম্বাৰটোত আপোনাৰ প্ৰাগ নিউজৰ নাম্বাৰটোত আপোনালোকে চেণ্ড কৰক আৰু ভোট দি বাবুক জয়লাভ কৰক। মই আৰু এবাৰ কৈছোঁ, আপোনালোকে এখন টিভি প্ৰগ্ৰামটো চলি থাকোঁতে এখন চেলফি মাৰিব, তাৰে তলত লিখিব ABD7ANT গোটেইকেইটা আখৰ কেপিটেলত। তাৰপিছত 6901253518 এই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰি চেণ্ড কৰি দিব আৰু এখন ফটোত 10টা ভোট কৰি পায়। গাইছ আপোনালোকে একদম ধুনীয়াকৈ বাবুক আগুৱাই নিয়ক আৰু আমাৰ অসম তথা আমাৰ গাঁৱৰ একদম সেইটো কৰি দিয়ক আৰু গাইছ। তো গাইছ আজিলৈ এৰিছোঁ ভিডিঅ'টো ইমানতে। যদি চাই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তো এৰিছোঁ। আৰু এইফালে বাবু সকলোৱে যাতে মোক ভোট দিয়ে তাৰ কামনা কৰিলোঁ। ধন্যবাদ। আৰু দি দিয়ক গাইছ, একদম ফটো দি দিয়ক, নহ'লে বাবু একদম। আৰু দৰং মৃণাল ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।
আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্তৰীপ শিৱম ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি দিব ধন্যবাদ তো গাইজ ভিডিঅ'টো ইমানতে এৰিছোঁ যদি চাই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব